এভৰিৱান হেপী দিৱালী টু অল আটাইলৈ মোৰ আৰু দীপান্বিতাৰ তৰফৰ পৰা বহুত দীপাৱলী শুভেচ্ছা থাকিল। আশা কৰোঁ আহি থকা দিনকেইটা যেন সকলোৰে জীৱনলৈ অন্ধকাৰ মুচি পোহৰ তোলাত সকলোকে সহায় কৰে, তাৰে কামনাৰে শুভ দীপাৱলী। আৰু আপোনালোকে গম পাইছিলে মই বাহঁতৰ ঘৰত আছিলোঁগৈ আৰু আজি গুচি আহিলোঁ, যিহেতু দিৱালী দিনাখন ঘৰত নাথাকিলে মনটো বহুত বেয়া লাগিব, সেইবাবে আহি দিলোঁ। আৰু আহিয়ে ধুমাধুম প্ৰিপেৰেশ্যন কৰিবলৈ লাগিয়ে গ'লোঁ মই, মা, বৌ তিনিজনীয়ে মিলি। আৰু তাৰে মই কেইটামান সৰু ক্লিপছ থৈ দিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আপোনালোকেও ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু আপোনালোকে জনাব এবাৰ আপোনালোকে চেলিব্ৰেট কৰিছেনে নাই কৰা কমেণ্ট বক্সত। তেতিয়াহ'লে ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ, তেতিয়াহ'লে ব'লক। এইফালে মা, বৌ, মই তিনিজনীয়ে বহি চাকিবোৰ ঠান ঠিক কৰি সকলোবোৰ যোগাৰ কৰি ৰাখোঁ বুলি ভাবিলোঁ, যিহেতু দিনটো ছুটি হ'ল আৰু পটককৈ গধূলি হৈ যায়, সেইবাবে। আৰু বৌৰ এবাৰ আমাৰ ইয়াতে ফাৰ্ষ্ট দেৱালী, চ' সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে আমি এইদৰে সদায়ৰ বাবে মিলা প্ৰীতিৰে থাকিব পাৰোঁ। সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব। চাকিখিনি যোগাৰ কৰা হৈ গ'ল। আৰু এটা কথা কৈ লওঁ, এগছে এইবাৰ নতুন চাকি লৈছোঁ, যিহেতু যোৱা বছৰ দেৱালীৰে একগালমান চাকি আছিলে, সেইবাবে নষ্ট হোৱাতকৈ এইখিনিকে ধুই মেলি এইখিনিকে লওঁ বুলি ভাবিলোঁ। আৰু মায়েও ক'লে এইখিনিকে লওঁ, এনেই থৈ দিয়া আছে আৰু এনেকৈ থৈ দিলে বেয়া হৈ যাব, সেইবাবে এইখিনিকে লৈছোঁ, যিহেতু বেয়া হৈ যোৱা নাই। আৰু ভাবিলোঁ যে আলপনা এটা বনাওঁ, বৌ আৰু মই দুইজনীয়ে মিলি কিনে। আৰু বেছি ডাঙৰ নকৰোঁ, যিহেতু সময় হ'ব, এতিয়া গধূলি হ'ব, চাকি জ্বলাব হ'ব, সেইবাবে সৰু মৰুকৈ এটা বনাওঁ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। আকৌ এইফালে ভাইটিয়ে কলগছ লগোৱাই আছে মানুহ এজনৰ হতুৱাই, যিহেতু আমাৰ প্ৰত্যেক বছৰে এইদৰে গেটৰ ওচৰত কলগছ লগায় আৰু প্ৰত্যেকে চাগে এইদৰে কলগছ দিৱালীত লগায়ে। তাৰে ভাবিলোঁ অলপ ভিডিঅ' ক্লিপছ কৰি ৰাখোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আৰু এতিয়া মই সকলো কাম বন কৰি আজৰি হ'লোঁ আৰু গধূলি হ'বলৈ এতিয়া বেছি সময় নাই, মই ফ্ৰেছ হৈ লওঁগৈ, যিহেতু চাকি জ্বলাব লাগিব। এইফালে সন্ধিয়া হৈ আহিছে আৰু মায়ে ধূনা দিবলৈ লৈছে, যিহেতু চাকি জ্বলোৱাৰ আগতে ধূনা দি ল'ব লাগে, সেইবাবে মায়ে ঘৰৰ চাৰিও কিনাৰে ধূনা দিছে। আৰু আনফালে ময়ো চাকিকেইগছত তেল দিওঁগৈ, যিহেতু মই শলিতাহে দি থৈছোঁ, তেল দিয়া নাছিলোঁ, সেইবাবে মই তেল দি লওঁগৈ আৰু লাহেকৈ চাকিকেইগছো জ্বলাওঁ। চাকিকেইগছ জ্বলোৱাৰ আগতে মই কথা এটা কৈ লওঁ, দীপান্বিতাই এটা সৰু ভিডিঅ' ক্লিপছ পঠিয়াইছে, তাইনো ঘৰতে কিদৰে দিৱালী প্ৰিপেৰেশ্যন কৰিছে, তাৰে অলপমান ভিডিঅ' ক্লিপছ দিছে, তাকে মই শ্বেয়াৰ কৰিলোঁ, আপোনালোকেও চাওক ভিডিঅ'টো। মই চাকিকেইগছ জ্বলাই লওঁ। নামঘৰ আৰু তুলসীৰ তলত চাকি দিয়া হ'ল আৰু মোৰ সেইবোৰ ভিডিঅ' কৰা নহ'ল, যিহেতু মই সিটো কাম কৰি আছিলোঁ, সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাৰপিছতে আমি নামঘৰত চাকি দিয়াৰ পিছতহে ভিতৰত চাকি জ্বলাব পাৰোঁ, সেইবাবে আমি এতিয়া মায়ে চাকিগছ জ্বলাই দিলে। আৰু প্ৰথম গছ চাকি ভিতৰত মই কিটচেনতে দিছোঁহি, কিটচেনত প্ৰথম দিব লাগে, তাৰপিছতে দিলোঁ দুৱাৰমুখত, মেইন দুৱাৰদলিত দিবহি লাগে।
তাৰপিছত তেনেকৈ ৰুমৰ আলমাৰীৰ ওচৰত দিব লাগে সেইবোৰ আৰু ভিডিঅ' কৰি নাথাকিলোঁ যিহেতু ইমানবোৰ ভিডিঅ' কৰিব নোৱাৰি আৰু ভিডিঅ' কৰি থাকিলে তেনেকৈ কাম কৰি দিবলৈ বহুত অসুবিধা হয় সেইবাবে মই ইমানখিনি ভিডিঅ' নকৰিলোঁ আৰু ক'ৰবাত দিবলৈ আছে আপোনালোকে চাই থাকক ভিডিঅ'টো ময়ো দি লওঁ চাকিগছ তাৰপিছত পুনৰ লগ পাই আছোঁ। এতিয়া লাষ্ট এটা জেগাতে চাকি দিবলৈ আছে ইয়াতো দি লওঁ আৰু এইখন আপোনালোকে দেখি গম পাইছে কি হয় আৰু এয়া হৈছে দোকান আমাৰ নতুনকৈ খুলিব আৰু যিহেতু বনাই আছিল বাবে এতিয়া খুলিব নোৱাৰিলে এতিয়া কাতি মাহো পৰিলে কাতি মাহ যোৱাৰ পিছতহে এতিয়া হ'ব আৰু তেতিয়াহ'লে মই ইয়াত চাকি দি লওঁ চাকি দি পুনৰ লগ পাইছোঁ আৰু এইফালে আমাৰ লাইট কম হ'ল যিহেতু সেইবাবে এনেকৈ থৈ দিলে যোৱা বছৰ লাইটবোৰ বেয়া হৈ থাকিলে। এইখনেই হৈছে আমাৰ মৰমৰ ঘৰখন এবাৰ আপোনালোককো দেখুৱাই দিছোঁ আৰু এই ঘৰটো বনোৱা আমাৰ বেছি বছৰ হোৱাই নাই 5 বছৰমান হৈছেহে আৰু তলটো আমাৰ কমপ্লিট হৈ গ'ল কিন্তু আমাৰ তলটো ভাড়া দিয়া আছে আৰু ওপৰত আমি থাকোঁ ওপৰটোতো বহুত কাম বাকী একো হোৱাগেই নাই অলপকৈ কৰি আছে আৰু বহুত সময়ো লাগিব ঘৰ বনোৱা ইমান সহজ কথা নহয় যিহেতু আৰু আপোনালোককো দেখুৱাই দিছোঁ অলপ আমাৰ ঘৰটো কেনেকুৱা লাগিছে জনাব। এতিয়া মই ওপৰলৈ আহিলোঁ আৰু ভাবিলোঁ যে কিবা এটা খাই ল'ম বহুত ভোক লাগি আছিলে আৰু সেইটো সময়তে দাদাই মিঠাই জেলেপি ঢেৰ কিবাকিবি লৈ আনিলে আৰু সেই খাই ল'লোঁ খাই লৈ আকৌ তললৈ যাম আপোনালোককো দেখুৱাই থাকিম আমি আগলৈ আৰু কি কৰি যাওঁ আপোনালোকেও চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া দাদাই এটা ফটকাই আনিছে 50টা যোনটো শ্বট থাকে সেইটো আনিছে এতিয়া আমি সেইটো যাওঁ ওপৰত কৰিম সেইবোৰ চব ওপৰতে জ্বলাম ওপৰতে ফুটাম তো তেতিয়াহ'লে ব'লক সকলোৱে এতিয়া ওপৰলৈ যাম মাহঁতে চব যাব আমি চবেই যাওঁ চলা এটা ল'ব লাগিব নহয় চলাইটো লৈ লওঁ এতিয়া খাই আছে সমোচা 50 শ্বৰ্ট ফুটাই পেৰাচুট ফুটালোঁ এতিয়া সমোচা খাইছোঁ সমোচা খাই এতিয়া আমি তললৈ যাওঁ ফটো এখন মাৰোঁ চবেই তাৰপিছতে আজি দিৱালী খতম। মাতাশ্ৰী বুট দালি কি কৰিছে মা বইল নেকি হা কাক কৈছোঁ বইল কৰি আছে বনাই আছে বুট দালি বনাইছে আৰু
এইফালে দেখিলেই যে মায়ে দালি পাতিলেই আৰু আনফালে মই ভাবিলোঁ যে আটাখিনি মাৰি লওঁ, যিহেতু দেৱালীত আমি ৰুটিয়ে খাওঁ আৰু আপোনালোক প্ৰত্যেকে চাগে ৰুটিয়ে খায়। আৰু বেছি কথা কৈ নাথাকোঁ, তেতিয়াহ'লে মই বনাই মেলি লওঁ। বুট দালিখিনি বইল কৰা হৈ গ'ল আৰু মায়ে ইয়াতে মিঠাতেল, গোটা জিৰা আৰু শুকান জলকীয়া দিছে আৰু কিবাকিবি দিছে। মই আজি ৰেচিপি ভিডিঅ'টো ইয়াত শ্বেয়াৰ নকৰোঁ, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইবাবে মই ৰেচিপি নিদিওঁ। আৰু যদি আপোনালোকক লাগে বুট দালিৰ ৰেচিপি, তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব, নিশ্চয় শ্বেয়াৰ কৰিম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ।